নমস্কাৰ, মই ভূপালীয়ে স্বাগতম জনাইছোঁ সকলোকে ভূপালী মিক্স ভিডিঅ'লৈ। আজি এটা চিম্পুল ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, এইখিনি হৈছে গামেৰি ফুল আৰু এইখিনি হৈছে মাছ। এইখিনি মাছ ঘৰতে শুকাই থোৱা আছিল। এতিয়া ফ্ৰেণ্ডছ, গামেৰি ফুলৰ মাজৰ অংশখিনি আমি ভালকৈ বাছি ল'ম। এয়া দেখিছেনে? এনেদৰে আমি মাজৰ অংশখিনি এটা এটাকৈ গুচাম। এতিয়া আমাৰ ফুলখিনি বাছি হৈ গ'ল। ইয়াৰ লগত এটা মিডিয়াম সাইজৰ আলু এড কৰিম। এয়া দেখিছেনে, সৰু সৰুকৈ কাটি ল'ম এতিয়া আলুখিনি। আমাৰ আলু পিঁয়াজ কটা হৈ গ'ল। সাধাৰণভাৱে আমি যেনেদৰে আঞ্জা বনাওঁ তেনেদৰে বনাম। কেৰাহী গৰম হ'বলৈ দিছোঁ। কেৰাহী গৰম হোৱাত মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত পিঁয়াজখিনি ভাজি ল'লোঁ। ভাজি লোৱা আমি এতিয়া প্ৰথমতে আলুখিনি ভাজি ল'ম। আলুখিনি ইয়াতে প্ৰয়োজন অনুসৰি হালধি আৰু জিৰাটো ভাজিব লাগিব। এইখিনি এতিয়া লৰাই লৰাই ভাজি থাকিব লাগিব। আলুখিনি ভাজিবলৈ লোৱাত এতিয়া আমি ফুলখিনি দি দিম। ফুলখিনি দি ভালকৈ ভাজি থাকিম। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে জানে মোৰ ৰেচিপিবিলাক একেবাৰে কম তেল কম মছলাযুক্ত, আৰু মই এনেদৰে খাই ভাল পাওঁ। বেছি মছলা বেছি তেল খাব নোৱাৰি আৰু আমাৰ দেহৰ কাৰণে ক্ষতিকাৰকো হয়। এতিয়া ইয়াতে প্ৰয়োজন অনুসৰি নিমখ আৰু জালুকৰ গুড়ি দিছোঁ আৰু অকণমান সময় ঢাকন লগাই এইখিনি ভাজি থাকিম। তাৰপিছত আমি পানী দিম প্ৰয়োজন অনুসৰি। ইয়াতে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু উতলিব ধৰিলে আমি মাছখিনি দি দিম। এতিয়া আমি ভালকৈ মাছখিনি সিজালৈকে উতলি থাকিবলৈ দিম। এয়া চাওক, আমাৰ আঞ্জা হৈ গ'ল। আপোনালোকে ইয়াতে শুকান মাছৰ সলনি কেঁচা মাছো ব্যৱহাৰ কৰিব পাৰে। যিসকলে এনেধৰণে খোৱা নাই এবাৰ খাই চাবচোন, খাই ভাল পাব। আশা কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ আশাৰে বাই বাই।